खुलुमबाय आं उदांस्रि मुसाहारि कांग्रेस आरो बीपीएफ दलनि गिदिर गुगानाय थारैनो बीपीएफ आरो गुबुन गुबुन दलनि सोद्रोमाफोर आरो मददगिरिफोरखौ सानफा एफा गुगालांबाय थानायखौ नुनो मोनबोगासिनो दं। फिन आरोबाव बावखुंग्रि बियाबाव कांग्रेस आरो बीपीएफ हानजानिफ्राय गोबां सोद्रोमाफोरा यूपीपीएल हानजायाव हाबफैदों। नंगौ 11 नं बावखुंग्रि ब्लक कांग्रेस दलनि आफादगिरि खाम्फा ब्रह्म आरो गाहाय नेहाथारि समान बसुमतारी बिथांमोना गावसोरजों लोगोसे गासै 80 निबो बांसिन कांग्रेस दलनि सोद्रोमाफोर आरो बीपीएफ हानजानि सोद्रोमाफोरा गर्जन मुसाहारिनि नुजाथिनायाव यूपीपीएल हानजायाव हाबफैदों। मख'नो गोनांदि यूपीपीएल दलआ बिटिआरनि दाब दाब जायगाफोराव थाद'नाय गैयै बिसायख'थि फोसावदिं मेल खुंगासिनो दं। बेजों लोगोसेनो जगदान जानाय हाबाफारियाबो सोलिगासिनो दं। थिग बेबादिनो थांनाय समाव एबा मैया 11 नं बावखुंग्रि बियाबनि बिजाथि रनजित बसुमतारी बिथांखौ देरहासार खालामनो थाखाय 11 नं बावखुंग्रि ब्लक कांग्रेस दलनि आफादगिरि खाम्फा ब्रह्म आरो गाहाय नेहाथारि समान बसुमतारी बिथांमोना गावसोरजों लोगोसे गासै 80 निबो बांसिन कांग्रेस दलनि सोद्रोमाफोर आरो बीपीएफ हानजानि सोद्रोमाफोरा गर्जन मुसाहारिनि नुजाथिनायाव यूपीपीएल हानजायाव हाबफैदों। प्राय 80 যুৱক যুৱতী আৰু এই অঞ্চলৰ কংগ্ৰেছৰ এক্টিভ কৰ্মীসকলে আজি यूपीपीएल দলক আঁকোৱালি ল'লে আৰু এইটো এটা বিৰাট ডাঙৰ উৎসাহ আমাৰ স্পেচিয়েলি এই পাঁচবাৰী প্ৰাইমাৰী আৰু ওচৰা-ওচৰি প্ৰাইমাৰীৰ কাৰণে এইটো বিৰাট এটা ভাল মেছেজ আহিছে আমাৰ কাৰণে আৰু ইয়াতে শেষ নহ'ব। আমি ষ্টাৰ্টিং যিদিনা यूपीपीएल দলক জয়েন কৰাৰ পাছত সাৰাখাতিত কেম্পেইন কৰিছে এইদিনাও 450কে অধিক মানুহে यूपीपीएल যোগদান দিছে আৰু যোৱাকালিও 25 জন একে অঞ্চলৰ যুৱকসকলে তেখেতসকলে यूपीपीएल আঁকোৱালি লৈছে আৰু আজিও এই গতিকে যোগদান পৰ্ব যেটো ষ্টাৰ্ট হৈছে হইতে ইলেকশন দিনৰ একদিন আগতো মুহূৰ্তলৈকে হেতু হৈ থাকিব। এবাৰ বাকমুল্লা সমষ্টিত यूपीपीएलক জিকাবৰ কাৰণে আপুনি কি পলিসি কৰিব? নাই আমাৰ পলিসিটো সিম্পল ৰাইজৰ ৰাজাই অলৰেডি এট্ৰাক্টেড হৈছে যে এবাৰ यूपीपीएল জিকিব নাঙলে নেজিকিব কাৰণ ধনেশ্বৰ গোয়াৰী ডাঙৰীয়াই এই 22 বছৰত এই গামোচা আৰু স্কুটাৰ চলাৱাৰ বাদে ৰাইজৰ কাৰণে কিবা উন্নতিৰ কিবা নমুনা কিবা নিশান আছে নেকি? আজিৰ তাৰিখত এই यूपीपीएল গভৰ্ণমেণ্টৰ দিনত বিচিৰিছে যিমান কাম কৰিছে আপুনি চাইছে এই লাইটটো ইমানখিনিও গোয়াৰী ডাঙৰীয়া এই 22 বছৰ ইএম আৰু এমচিএল থকাতে বনাব পৰা নাই। এই গতিকে ৰাইজসকলে বুৰ্বক নহয়। এই যুগটো উন্নয়নৰ যুগ, এই যুগটো টেকনলজিৰ যুগ। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে পঢ়া শুনাৰ সুবিধাৰ লগত চাকৰি বাকৰি কল কাৰখানা ইণ্ডাষ্ট্ৰী সেইবোৰ আমাক লাগে আৰু গোয়াৰী ডাঙৰী ইএম হৈ থাকোঁতে সেইবিলাক কেতিয়াও এছেম্বলিত মাত মাথা নাই আৰু একো আনিব পৰা নাই। গতিকে ৰাইজসকলে এইবাৰ ষ্ট্ৰাইট মানে এক ধাৰিয়া यूपीपीएলক ভোট দিব, ঠেকটাৰ ছবিত ভোট দি ৰঞ্জিত বসুমতাৰী ওৰূপে ফেৰেঙ্গা ডাঙৰীক জিকাই দিব। ৰাইজে জানিব বিচাৰে যে আপুনি বহু বছৰ থাকি বিপিএফ দলতো যাব পাৰিছিল। নাই এটা কথা বিপিএফ দলত ভাৰত দেশ এখন গণতান্ত্ৰিক দেশ ৰাইজে নেতাবিলাক ৰাজা বনায় আৰু এই ৰাইজৰ মাতটো জেনেৰেল কনচেনচাছ নেতাবিলাকৰ মাজত আদান প্ৰদানৰ যে কথা চলে এটা পাৰ্টিত এই বস্তু বিপিএফৰ একেবাৰে নাই। হাগ্ৰামা ডাঙৰীয়ে নিজে ওৱান মেন আৰ্মি আৰু এজন মানুহৰ খেৰিজমাত কোনো পাৰ্টিয়ে নিজিকে। এই গতিকে হাগ্ৰামা ডাঙৰীয়াই গোসাইগাঁৱৰ বাই ইলেকশ্যনৰ দিনৰ পৰাই এই সদায় ময়ে জিকিম আজিলৈ ওই 3বাৰ ইলেকশ্যনত হাৰি আছে আৰু এই ডাঙৰীয়া এবাৰো হাৰিব। এই গতিকে আমি চোৱা চিতা কৰি পেলাই আৰু যেহেতু আমি মেক্সিমাম এপছৰ আন্দোলনকাৰীবিলাক यूपीपीएল যোগদান দিছে, এনডিএফবিৰ মেক্সিমাম আন্দোলনকাৰীবিলাক यूपीपीएल যোগদান দিছে, পিপল জইন একশ্যন কমিটি ফৰ বলৰ এণ্ড মুভমেণ্টৰ মেক্সিমাম আন্দোলনকাৰীবিলাক यूपीपीएल যোগদান দিছে। গতিকে গৰ্জন মুছাহাৰীও বেলেগ মানুহ নহয়, আমি यूपीपीएলতে যোগদান দিয়া হৈছে। এটা কথা কৈছে তেখেতক ফ্লাইং কিছ দিছে বুলি কৈছে, ইয়াৰ মন্তব্য কি দিব? নাই, হাগ্ৰামা ডাঙৰীয়াই এনেকুৱা লাইনত খুব ভাল। এই গতিকে মই ইয়াৰ ওপৰত কথা নকম। ফ্লাইং কিছ বা কি বস্তু এই বয়সৰ আৰু কি ফ্লাইং কিছ কি কিবা চুম্মা এইবিলাক ক'ব নালাগে আৰু যাই হওক তেখেত ইণ্টাৰেষ্ট আছে, তেখেত কৈছে, তেখেত কৈ থাকিব দিয়ক।